নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মনোজ হাজৰিকাই আপোনালোকক স্বাগতম জনালোঁ মনোজ ব্লগলৈ। বৰ্তমান মই গৈ আছোঁ বশিষ্ঠ মন্দিৰ। তাৰে কিছুমান দৃশ্য আপোনালোকক দেখুৱাম বুলি আশা কৰিলোঁ। গতিকে আহক যাত্ৰাটো আৰম্ভ কৰোঁ। বাছৰ কাৰণে আহি আছোঁ। গতিকে বাছ পামটো আশা কমেই লাগিছে, নহ'লেও ৰেপিডি হ'লেও যাম। বেয়া পায় নে কিছুমানে? বশিষ্ঠ মন্দিৰ ভাড়া কিমান লয়? 10 টকা। লটাকটা আগত নাম্ব নেকি আপনি? বশিষ্ঠ মন্দিৰ, আৰু আমি প্ৰথমতে মন্দিৰৰ চাৰিওফালে এপাক পৰিদৰ্শন কৰোঁ। আহক। বহুত বান্দৰ আছে কিন্তু দেই, সঁচাকৈ চাবলগীয়া ইয়াত। এটা ধুনীয়া নদী। ইয়াতে পানীত কি বিচাৰি আছে? সঁচাকৈ ভাল লগা এটি মনোমোহা দৃশ্য, আৰু পাহাৰৰ ওপৰৰ পৰা নৈখন বৈ আহি আছে। সঁচাকৈ দেখিলে বৰ ধুনীয়া লাগিছে। তাৰে নৈখন চাওকচোন কেনেকৈ পাহাৰৰ পৰা বৈ আহি আছে। পানীৰ শব্দ কিন্তু ক'বলগীয়া। চাউণ্ডটো আপুনি হয়তো শুনা পাইছে নাই নাজানো, কিন্তু পানীৰ কিছু শব্দ, পানীটো আহিছে ক'ৰ পৰা কোনেও নাজানে। পানীৰ স্পীড চাওক।
কৃষ্ণ কি মনোমোহা দৃশ্য, অতি সুন্দৰ লগা সুন্দৰ দৃশ্য। এইফালে এভাগ মন্দিৰ আছে। সঁচাকৈ ইয়ালৈ নাহিলে অনুভৱ কৰিব নোৱাৰি ফটো বা ভিডিঅ'ত চাই। গতিকে সকলো আহক। পোৱালীকেইটাই কিছু খেল কৰি আছে পানীত। বহুত পিছত ইয়াত জোতা পিন্ধি উঠিবলৈ চিন্তা হৈ গৈছে। আপোনালোকক গোটেই ভিউটো এবাৰ দেখুৱাইছোঁ। এয়া মন্দিৰ বশিষ্ঠ মন্দিৰ। আহি গ'ল বৰ্তমান। পুৰা বৰষুণ হৈ গ'ল। এতিয়া মন্দিৰৰ বাৰাণ্ডাতে খাৰ হৈ আছোঁ। কিন্তু মন্দিৰৰ ভিতৰত মানে য'ত ভগৱানৰ মূৰ্তি আছে তাত সোমাবলৈ মানে মোবাইলটো সোমাব নিদিয়ে। সেয়ে মই মোবাইল অফ কৰিয়ে গ'লোঁ আৰু ভিডিঅ' কৰাটো নিষেধ তাত। গতিকে এনেকৈ আপোনালোকক বাহিৰৰ দৃশ্যবিলাক দেখুৱাই যাম। যদি ভিডিঅ'টো ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিলোঁ।